তো নমস্কাৰ 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 আজি খানিলো কচু কচু আজি খানি খতম দি দিলোঁ ইয়া গাৰু পেলাই দিলোঁ আহক আজি দেখাম মই কচু কেনেকৈ খানিলোঁ কচু খানি গোটেইবোৰ খতম কৰি দিলোঁ আজি কচু পুৰি মেলি পুৰা পিটিকা কৰি খাম সেইকাৰণে কচু খানি ল'লোঁ আজি ওলালোঁ কচু খানিবলৈ আহক পুৰা কচু খানি খতম কৰি দিওঁ কচু খান খাই গ'ল পুৰা কচু খান খাই গ'ল বাই বাই আজিলৈ কচুকো নাখাওঁ মই এদাই আজি এখন খতম দি দিলোঁ এইখনো খতম দি কচু উলিয়াই কচু কচু কণা আজি ৰাতি সাঁজত বোলে হৈ গ'ল কচু পিটিকা বছ তো আজি এটা জোপোহা কচু খানি ইমানখিনি পোৱা গ'ল আজিলৈ ইমান খানিলেই হৈ যাব তো 2-3 দিন চলি যাব কেতিয়াবা দাইলত বা পিটিকা কৰি খাবহে লাগে তো ইমানেই খানিলোঁ আজিলৈ হৈ যাব আৰু বাকীবোৰ আছে এইবোৰ যেতিয়াই মন যায় তেতিয়াই খানি খাই থাকিম আৰু ঘৰুৱা বস্তুটো বেয়া হৈ নাযায় ন কচু ধুই মেলি এতিয়া জুইত ভৰাই দিওঁ আজি কচু পিটিকা খাই আহিম বাপেকে পুৰা এটা গৰম পুৰা ৰঙা হৈ আছোঁ হৈ গ'ল জুই হেৰিকৈ ভৰাই দিওঁ এতিয়া পুৰা তো বাকী এইখিনি ৰাখি দিওঁ এইখিনি বঢ়াই দিলোঁ অলপ এডজাষ্ট কৰি দিওঁ বছ তো হৈ গ'ল এইখিনি দি থৈ দিয়া পিছত সিজিলে চাম আৰু এইখিনি ৰাখি দিওঁ কেতিয়াবা খাই থাকিব হ'ব তো পুৰা কচুটো সিজিলে নাই চাওঁ যথেষ্ট সময় হ'ল সিজি গ'ল বঢ়িয়া চব উলিয়াই লওঁ এনেকৈ উলিয়াই এনেকৈ গুচাই লৈছোঁ গোটেইবোৰ গুচাই লওঁ কচুটো গুচাই ল'লোঁ গুচাই হৈ গ'ল তো এইখিনি এতিয়া পিঁয়াজ নিমখ তেল যি আছে ধুনীয়াকৈ দি মেলি পিটিকা কৰি ভাতৰ লগত পূৰা টকচি ভাতটো দবাম দেন আজিলৈ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ দেখিলে ন মই কচু কেনেকৈ খানিলোঁ কেনেকৈ পুৰি খাইছোঁ দেন আজিলৈ আৰু হ'ব ইমানতে সামৰণি মাৰিলোঁ আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে বাই বাই ভিডিঅ'বোৰ চাই ভাল পালে নিশ্চয় কমেণ্ট কৰি জনাব অ'কে বাই